হে গাইজ আপোনালোকে কেনে আছে আশা কৰোঁ সকলোৱে ভালে আছে তো আজিৰ ভিডিঅ'টো কি হ'ব আগতীয়াকৈ ভিডিঅ'টোত থাম্বনেইলটো চাই আপোনালোকে গমেই পাইছে কি যদি আপোনালোকে নিউ ভোটাৰ হৈছে তেনেহ'লে আপোনালোকে কেনেকৈ চাব পাৰিব যে আপোনালোকৰ নাম ভোটাৰ লিষ্টত সংযোগ হৈছে নে নাই বা এড হৈছে নেকি কেনেকৈ চাব পাৰিব বলক পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া প্ৰথমতে ক্ৰমত যাব ক্ৰমত আহিছোঁ ইয়াত সাৰ্চ কৰিব NVSP বুলি সাৰ্চ কৰিব মই কৰি আছোঁ NVSP বুলি সাৰ্চ কৰিব অলপ স্ক্ৰল ডাউন কৰিব কৰাৰ পিছত আপোনালোকে এই চাব পাৰিছে ডাউনলোড ইলেক্ট্ৰল ৰোল PDF ইয়াত ক্লিক কৰিব ৱেইট কৰিব লাগিব অলপ সময় নেটৱৰ্কটো চলত তাৰ সেইকাৰণে তেতিয়া সিলেক্ট ষ্টেট আপোনাৰ ৰাজ্যটো সিলেক্ট কৰিব লাগিব এতিয়া মোৰ আসাম সিলেক্ট কৰি কিনে গ'ত ক্লিক কৰিব লাগিব মই কৰি আছোঁ তাৰপিছত আপোনালোকৰ ডিস্ট্ৰিক্টটো সিলেক্ট কৰিব লাগিব ওপৰতো এইটো ডিস্ট্ৰিক্টটো সিলেক্ট কৰি মোৰ কামৰূপ হয় মই কামৰূপটো দিছোঁ তাৰপিছত সিলেক্ট LAC নেম লিখিব আপোনালোকৰটো মোৰটো হয় বক দিছোঁ তাৰপিছত দিব আপোনালোকে সিলেক্ট পলিং ষ্টেচন মানে আপোনালোকে য'ত আপোনালোকে ভোটটো দিয়ে ঠিক আছে মতটো দি আছোঁ মতটো দিছোঁ তেতিয়া আপোনালোকে এইটো কেপচাটো দিব আপোনালোকে বা মোৰ ইয়াত আহিছে আপোনালোকৰ 660+7 67 দুটা যোগ কৰিলে ইকুৱেল 67 হয় মই 67 দি ভিউ ৰুলত ক্লিক কৰি দিম আপোনালোকে মই যেনেকুৱা কৰি আছোঁ সেনেকৈ কৰিব ইয়াত এনেকুৱা ইণ্টাৰফেচ আছে আপোনালোকে ডাইৰেক্ট ডাউনলোডত ক্লিক কৰিব মই কৰি দিছোঁ অলপ সময় ৱেইট কৰিব লাগিব তো মোৰ ডাউনলোড হৈ গ'ল আপোনালোকৰ এনেকৈ আহিব এটা আপোনালোকে স্ক্ৰল ডাউন কৰিব এই আপোনালোকে দেখা পাইছে ভোটাৰ লিষ্টবোৰ আপোনালোকে ঘৰ নম্বৰটো কিমান সেইটো চাই ইয়াৰ পৰা ওলাব পাৰিব আপোনালোকে ঘৰ নম্বৰটো দেখিব পাৰিছে ইয়াত ঘৰ নম্বৰবোৰ আছে ইয়াত আপোনালোকে দেখা পাইছে ঘৰ নম্বৰটো 15 আপোনালোকৰ ঘৰ নম্বৰটো যিমান হয় এই ঘৰ নম্বৰটো চাই কিনে ওলাব পাৰিব তো ডাউনলোড হৈ গ'ল আপোনালোকৰ দেখিব পাৰিছে তো ভিডিঅ'টোৰ পৰা যদি অকণমান আপোনালোকৰ লাভ হৈছে তো ভিডিঅ'টোত লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব থেংক ইউ